দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ থানাৰ অন্তৰ্গত পাগলাতলা গাঁৱৰ শিক্ষক আখতৰ হুছেইনৰ ঘৰত দিন ডকাইতি। জানিব পৰা মতে যোৱাকালি দিনৰ ভাগতেই ঘৰত কোনো নথকাৰ সুযোগ লৈ কেইবাজনীয়া ডকাইতৰ দল এটাই ঘৰৰ খিৰিকী ভাগি ভিতৰত সোমাই সকলো বস্তু লণ্ডভণ্ড কৰে। লগতে ঘৰত থকা আলমেৰা, শ্বকেছ, টেবুল বক্স আৰু বক্স পালেং এফালৰ পৰা ভাঙি চুৰি কৰে। পৰিয়ালৰ লোকৰ অভিযোগ মতে ঘৰত থকা প্ৰায় 1.5 লাখ টকাৰ সোণৰ গহনাৰ লগতে 60-70 হাজাৰ টকাৰ নগদ ধন আছিল আৰু সকলো চুৰি কৰি লৈ যায়। ভুক্তভোগী পৰিয়ালটো এতিয়া আতংকময় অৱস্থাত আছে। পৰিয়ালৰ স্বত্বাধিকাৰী শিক্ষক আখতৰ হুছেইনৰ অভিযোগ, স্থানীয় প্ৰশাসনৰ দায়িত্ব আৰু কৰ্তব্যৰ লেহেমীয়া ভাৱ থকাৰ বাবে আজি দিন দুপৰতে চুৰ ডকাইতে এনে কাম কৰিবলৈ সাহস পাইছে। গতিকে পুলিচে তদন্ত কৰি ডকাইতৰ দলটোক কাৰায়ত্ব কৰি বিহিত ব্যৱস্থা লোৱাৰ উপৰিও চৰকাৰে ইয়াৰ উচিত খতিয়ানৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে। যোৱাকালি আমাৰ পৰিয়ালৰ মানুহখিনি আলহী ঘৰত গৈছিলে। এই সুযোগতে এটা ডকাইতৰ দলে আমাৰ ঘৰৰ ভেণ্টিলেশ্যন ভাঙি ঘৰৰ ভিতৰত সোমায় আৰু ঘৰৰ ভিতৰত থকা আলমাৰী, গডৰেজ, শ্বকেছ আৰু অন্যান্য আচবাব পত্ৰ ভাঙচুৰ কৰাৰ লগতে সোণৰ গহনা পাতি, টকা পইচা এইবিলাক লুণ্ঠন কৰি লৈ যায়। প্ৰায় অনুমান 60-70 হাজাৰ মান টকা আৰু 1.5 লাখ টকাৰ সোণৰ গহনা চুৰি কৰি লৈ যায়। আমাৰ মানুহখিনি অহাৰ পিছত দেখা পায় যে ঘৰৰ বস্তুবিলাক লণ্ডভণ্ড হৈ আছে আৰু বৰ্তমান আমাৰ মানুহখিনি আতংকত ভুগিছে, কেনেকৈ এইটো ঘৰত বাস কৰিব। গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ বিহিত ব্যৱস্থা কৰি দোষীক উচিত শাস্তি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ৰয়েল নিউজ।